মানুহখিনি চবৰে বাৰু না বাৰু বুলিয়ে ভাবি শংকৰ খালে দেই আৰু চবে বাৰু কি থাকবই লাগব আজি যে আকৌ আহিছং দেই মানুহখিনিৰ মাজত বেয়া নেপাবে আৰু দেই কি ক'বে উপায় নাহাই এনেকৈ আহি থাকক এদিন দুদিনকৈ আহি থাকক আৰু মাজে মাজে আৰু চবে আৰু সেনেকৈ চাই থাকবে বুলি আশা কৰিছং ক মোৰ কথাখিনি বাৰুকে শুনবে না নুশুনো মই তাকো নেজানং সিদিগি ইদিগি চাব আগতে ধাং ধুং বাজি আছে তাৰপিছত আৰু বতাহত দি আছি নক ইমান কি ভয় লগা কিহক পাচিবা পোনপ্ৰথমতে সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মৃদুপৱন লাইভছলৈ বলক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আচলতে মহৰ লগত আছে উমিয়কাই দেখাই যাব কিনিকি থাকি সোণোৱাল মানুহখিনি আৰু মই কেমেৰা কৰি থাকিম পিছ দিগি উঠি থাকিব উমিয়কাই কথাখিনিকে শুনবে বাৰু কি ক'ব চাবে আকৌ শুনি থাকি সেৱাজাত লাগি বই নহ'লে ভিডিঅ'টোকে আৰম্ভ কংক ন নমস্কাৰ সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ মই অমিয় কুমাৰ সোণোৱালে আমাৰ ভাইটি মৃদুপৱনৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু আজি মই উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ দুলীয়া দাইনী গাঁৱত আৰু এই গাঁৱত আচলতে সোণোৱাল কছাৰী যুৱ মহোৎসৱ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে অনুষ্ঠিত কৰিছে আৰু তাৰে আমি কিছু অংশ আপোনালোকৰ দেখুৱাবলৈ যত্ন কৰি বিশেষকৈ সোণোৱাল কছাৰীসকলৰ যি ঘৰ আদিতে সোণোৱাল কছাৰীসকলৰ ঘৰ কেনেকুৱা আছে তাৰ এটা আৰ্হি আপোনালোকৰ দেখুৱাবলৈ যত্ন কৰিম আৰু এটি সুন্দৰ ঘৰ অৰ্থাৎ সোণোৱাল কছাৰীসকলৰ যি যুৱ মহোৎসৱ আৰু সাংস্কৃতিক সমাৰোহ আয়োজন কৰিছে এই যুৱ সাংস্কৃতিক মহোৎসৱত এটি সোণোৱাল কছাৰীসকলৰ আৰ্হি এটা সুন্দৰ ঘৰ তৈয়াৰ কৰিছে তাকে দেখুৱাবলৈ যত্ন কৰিম আচলতে সোণোৱাল কছাৰীসকলৰ প্ৰত্যেকৰ ঘৰতে একোটাকৈ নঙলা থকা যায় এই নঙলা আৰু সোণোৱাল কছাৰীসকলে কয় যাৰ ঘৰত নাই বা তাৰ নাই হাঁহ বুলি কোৱা যায় গতিকে সোণোৱাল কছাৰীসকলৰ বাঁহ নথকা ঘৰক হাঁহ নথকা বুলি কোৱা যায় আৰু সেয়েহে এনেকৈ এটি সুন্দৰভাৱে সোণোৱাল কছাৰীসকলৰ যি পৰম্পৰাগত ঘৰ নিৰ্মাণ কৰি উলিয়াইছে চাওক সুন্দৰ এখন জেউৰা আৰু সুন্দৰ এটি ভঁৰাল ঘৰ আৰু আমাৰ সোণোৱাল কছাৰীসকলক কোৱা যায় যে পূবে ভঁৰাল পশ্চিমে গঁৰাল উত্তৰে চৰু দক্ষিণে গৰু সেই আৰ্হিতে নিশ্চিত কৰি ইয়াত এটি সুন্দৰভাৱে গৃহ বনাই তুলিছে আমি দেখুৱাবলৈ যত্ন কৰিম কেমেৰা পাৰ্চন মোৰ সৈতে মৃদুল আছে আৰু মৃদুলৰ যি সুন্দৰ এটা ভিডিঅ' তাকে দেখুৱাবলৈ যত্ন কৰিম আৰু মই কৈছিলোঁ যে পূবে ভঁৰাল আমাৰ ভঁৰাল ঘৰ দেখুৱাবলৈ যত্ন কৰিছোঁ এটি সুন্দৰ ভঁৰাল নিৰ্মাণ কৰি উলিয়াইছে ইয়াতে আচলতে এনেকৈ সোণোৱাল কছাৰীসকলৰ ভঁৰাল নিৰ্মাণ কৰা হয় য'ত ভঁৰালত গোটেই বস্তুটোৰ কাৰণে ধান খেতি ৰখা হয় এটা ভঁৰাল ঠিক পিছফালে এটা গঁৰাল আছে আৰু মূল ঘৰটো হৈছে মানে এই চৰা ঘৰ আৰু মূল মানে পাকঘৰ বুলি কোৱা যায় অতি সুন্দৰভাৱে খেৰ নিৰ্মাণ কৰি উলিওৱা বৈজ্ঞানিক ভিত্তি থকা এইটো ঘৰ কিয়নো এই ঘৰটোত বাঁহেৰে তৈয়াৰ কৰা হৈছে ওপৰত নৰা খেৰ উলু খেৰ নোদা হৈছে ইয়াত গৰমৰ দিনত ঠাণ্ডাৰ দিনত গৰম অনুভৱ হয় লগতে মাটিৰে গোবৰ আৰু মাটিৰে লেপি থোৱা হৈছে ইয়াৰ পৰা এটা যি বীজাণু সৃষ্টি বীজাণু ধ্বংস কৰাৰ এটা সুন্দৰ প্ৰচেষ্টা আচলতে সোণোৱাল কছাৰী লোকসকলে কৰি আহিছে সেইকাৰণে কৈছোঁ সোণোৱাল কছাৰীসকলৰ প্ৰবাদ আছে পূবে ভঁৰাল পশ্চিমে গঁৰাল উত্তৰে চৰু দক্ষিণে গড় ঠিক তেনেকুৱা এই আৰ্হিতে সোণোৱাল কছাৰীসকলৰ যি সংস্কৃতি আছে সোণোৱাল কছাৰীসকলৰ যি ঘৰ সেই গৃহৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে আমি আপোনালোকৰ বাহিৰে দেখুৱাৰ যত্ন কৰিম মই আগতে কৈছোঁ যে উত্তৰে চৰু দক্ষিণে গৰু আচলতে চৰুটো এইফালে আছিল পাকঘৰটো চৰু বুলি কওঁতে পাকঘৰটোৰ কথা কোৱা হৈছে উত্তৰে চৰু দক্ষিণে গৰু বুলি কওঁতে গোহালি ঘৰটোৰ কথা কোৱা হৈছে ইয়াতে বিভিন্ন ধৰণৰ হুঁচৰি দল আহিছে লাইনা গাঁৱৰ পৰা আহিছে তেওঁলোকে সাজু হৈছে হুঁচৰি গাবৰ কাৰণে গতিকে দেখুৱা যত্ন কৰিম উত্তৰে চৰু দক্ষিণে গৰু বুলি ক'লে এতিয়া এটা গোহালি ঘৰ আৰু গোহালি ঘৰত এইটো খেৰ ৰখা হৈছে ইয়াত গৰুৱে খেৰ খাই থাকিব আকৌ কৈছিলোঁ মই এইটো গোহালিত গৰু থাকিব তাৰ লগতে খেৰ ঘৰ দি থাকে এইটো সোণোৱাল কছাৰীসকল এটা সংস্কৃতিৰ ঘৰ তাৰ লগে লগে ইয়াত গাহৰি পুহিব পাৰে বা কুকুৰাও পুহিব পাৰে ঠিক সুন্দৰভাৱে প্ৰস্তুত কৰি উলিয়াইছে ইয়াতে এই বেগবোৰ আচলতে বিভিন্ন ঠাইৰ পৰা প্ৰতিনিধিসকল আহি তেওঁলোকে এইবিলাক ৰাখিছে দেখা যত্ন কৰিছোঁ আৰু ওপৰত এখন চালি তৈয়াৰ কৰা যাতে ইয়াত বৰষুণৰ পানী পৰি ইয়াত বাস কৰা কুকুৰাই হওক বা গাহৰিয়ে হওক ছাগলী হওক তেওঁলোক একো নষ্ট নহ'ব ভিতৰলৈ আহিবলৈ যত্ন কৰিম ভিতৰত কি পৰিৱেশ সৃষ্টি কৰিছে আচলতে সোণোৱাল কছাৰীসকলৰ যি লোকগৃহ যি সাংস্কৃতিকভাৱে নিৰ্মাণ কৰি উলিওৱা লোকগৃহ সেই পক্ষে দেখাবলৈ যত্ন কৰিম আৰু সোণোৱাল কছাৰীসকলৰ আৰ্হিতে নিৰ্মাণ কৰি উলিওৱা এই সোণোৱাল কছাৰীসকলৰ যি গৃহ এই গৃহটো চাওক এখন সুন্দৰ এখন চোতাল তাৰ কাষতে এখন শাকনি বাৰী পূবে ভঁৰাল বুলি কৈছোঁ পূবে ভঁৰালটো আছে ঠিক তেনেকৈ উত্তৰে চৰু দক্ষিণে গৰু উত্তৰে চৰুটো আছে আৰু দক্ষিণে গৰুটো আছে আৰু এখন সুন্দৰ এখন ঘৰ চাৰিওফালে তাঁতশাল এখন আছে এজনী শিপিনীজন দেখা যত্ন কৰি কণমাইনা এজনী শিপিনীয়ে কিবা তাঁত ব'বলৈ চেষ্টা কৰিছে আৰু এই ঘৰখনৰ এই ধৰক এখন সুন্দৰভাৱে এজনী আমাৰ সোণোৱাল কছাৰী শিপিনীয়ে তাঁত ব'বলৈ আৰম্ভ কৰিছে দেখা যত্ন কৰিম আৰু আচলতে এয়া আছে সোণোৱাল কছাৰীসকলৰ সংস্কৃতি এখন পৰম্পৰাগত গৃহ আজিকালি অৱশ্যে মানুহৰ সভ্যতাৰ পৰিৱৰ্তন হৈছে যুগৰ পৰিৱৰ্তন হৈছে পৰিৱৰ্তনৰ লগে লগে বিভিন্ন ধৰণৰ ঘৰ দুৱাৰ তৈয়াৰ কৰি ওলাইছে আচলতে সোণোৱাল কছাৰীসকলৰ যি মূল ঘৰ এই ঘৰটো আছে ভিতৰলৈকে যাবলৈ যত্ন কৰিম আৰু সোণোৱাল কছাৰীসকল আমাৰ দেউতাসকল বহি আছে সুন্দৰভাৱে দেখুৱাবলৈ কৰিছোঁ
আৰু এওঁলোকৰ আচলতে আমাৰ দেউতা ক'ৰ পৰা আহিছে আপুনি বৰপথাৰ আচলতে অস্থায়ী ভিত্তিত এই ঘৰটো বৰপথাৰৰ পৰা আহি নিৰ্মাণ কৰি উলিওৱা হৈছে এটি সুন্দৰ পাগুৰি লগত এখন সোণোৱালী এখন চেলেং চাদৰ আচলতে সোণোৱাল কছাৰীসকল যি সংস্কৃতি এই সংস্কৃতি সঁচাকৈ বৰ চহকী কিন্তু কালৰ কুটিল গ্ৰহত পৰি আজি এই সংস্কৃতি আমি হেৰুৱাই পেলাইছোঁ এই সংস্কৃতি আমাৰ মাজৰ পৰা হেৰাই গৈছে আমি সদায় জীয়াই ৰাখিব লাগিব এয়াই হৈছে আমাৰ সোণোৱাল কছাৰীসকলৰ যি সংস্কৃতিৰ কথা ক'ব লাগিব গামোচাখনৰ কথা ক'ব লাগিব এই সোণোৱাল কছাৰীসকলে এখন গামোচা বুলি নকৈ আচলতে সোণোৱালী বুলি কয় সোণোৱালী বুলি এইকাৰণে কৈছে ফুল থাকিব সোণোৱালসকলৰ আচলতে এই সোণালী ৰংটোৰ কাৰণে সোণোৱাল বুলি কোৱা হৈছে খুব এটি সুন্দৰ পৰিৱেশত আছে যিহেতু আছে আমি ভিতৰত যাব যত্ন কৰি ভিতৰতনো কি পৰিৱেশ আছে দেখুৱাম আৰু এই আচলতে অস্থায়ী ভিত্তিত এওঁলোকে ঘৰখনৰ আজি গৃহত আৰু এখেতৰ ভণ্টি এয়া আচলতে তেখেতৰ পৰিবাৰ এগৰাকী আছে আমাৰ সোণোৱাল কছাৰী আহক লগতে আমি সোণোৱাল সকলৰ যি সংস্কৃতিৰ আমাৰ ঘৰ এই ঘৰটো আচলতে এনেকৈ এখন জুইশালি থাকে জুইশালিখন দেখুওৱাৰ যত্ন কৰিম মই এখন জুইশালি বুলি কওঁতে ইয়াতে খৰি থোৱা হয় খৰি চাং বুলি কোৱা যায় এখন খৰি চাং থোৱা যায় এনেকৈ খৰি থাকে লগতে এইখন জুইশাল আৰু অস্থায়ী ভিত্তিত নিৰ্মাণ কৰি ওলোৱা এই সোণোৱাল কছাৰীসকলৰ যি সংস্কৃতিৰ ঘৰটো সঁচাকৈ খুব আনন্দৰ কথা থাকি ভাল লাগে ওপৰত খেৰ গৰম দিনত ঠাণ্ডা দিনত গৰম আচলতে বৈজ্ঞানিক ভিত্তি থকা এইটো ঘৰ আৰু এই আমি আমাৰ দম্পতীহালৰ বিষয়ে যত্ন কৰিম আপোনাৰ কাষ চাপি আহক আজি এই ঘৰখনৰ এই দুয়োগৰাকী গৃহত এখেত হৈছে ঘৰখনৰ মালিক আৰু তেখেতৰ সহধৰ্মিনী এগৰাকী নামকেইটা কৈ দিয়ে ভাল পালে ঠাকলি পৰিয়াল এই আমাৰ আচলতে নতুন ঘৰলৈ আমাৰ ভণ্টিজনী আহিছে আচলতে এই গিৰিহঁতৰ ভণ্টিয়েক হয় এখেত ভণ্টিয়ে ধেমাজিলৈ বিয়া হৈছে আৰু এই ভণ্টিয়ে ককায়েকৰ ঘৰখন নতুন ঘৰখনলৈ আহিছে নতুন ৰাইজৰ পদধূলা পৰা পৰিছে আৰু তেখেতৰ মাইনাটো এটি আৰু ভিতৰলৈ গৈ পেলাই সমগ্ৰ দৃশ্য এবাৰ দেখুৱাবলৈ যত্ন কৰিছোঁ